गुवाहाटीआव दैनिक सनर अखम पेपार ग्रुपनि जथुमा खुंदों। गागि खौरांगिरि चन्द्र कुमार सयकिया बुङोदि दैनिक सनर अखम पेपारखौ आसामनि फरायगिरिफोरा बिजाब फरायनाय बायदि गनायना लागोन। बिथाङा बुङोदि हानजा मोनसेया खौसेयै खामानि मावोब्ला खौरां बिलाइनि गासै बिथिङाव जौगानाय फैयो। दैनिक सनर अखम खौरां बिलाइनि मावफुं सुजुगिरि डक्टर अरिन्दम प्रिन्स फांगिंआ हाबाफारिनि बरायनाय बिबुंथिखौ लाखियो। दैनिक सनर अखम खौरां बिलाइनि खौरां सुजुगिरि श्रीमन्त दासआ जथुमानि थांखिखौ बेखेवथिनानै होदोंमोन। गागि खौरांगिरि डक्टर नरेन हाजरिकाया बुङोदि समाजनि जौगानायनि थाखाय खौरांगिरिफोरनि बिहोमाया गोबांथार। बिबुंथियाव बुंबावोदि जुदि खौरांगिरिफोरा हेफाजाब आरो थुलुंगा थायोब्ला मोनसे खौरां बिलाइया सिगांथिं आवगायलांगोन। दरं जिल्लानि स्टाफ रिपर्टार साहिर भुइया मोनसे सुंद' बिबुंथियाव दैनिक सनर अखमनि खौरां बिलाइया सानसे गोरोबलायनायनि दालां जागोन होननानै बुंथिबावो। बेखौ मख'नाय जायोदि दैनिक सनर अखम खौरां बिलाइया गुबुन गुबुन हारि माहारिनि राव आरो थुनलाइयारि हारिमुखौ जौगाहोनायाव जरखा बिफाव लागोन। मुंदांखा बिगियानगिरि डक्टर मनज कुमार पाटवारी, मुंदांखा देंखोगिरि लिरगिरि ऋषिकेश सयकिया बायदि गोबां गेदेमा सुबुंफोरा बिबुंथि लाखियो। बे हाबाफारियाव उदालगुरि जिल्लानि मुंदांखा खौरांगिरि आरो नर्थ इस्ट लाइभ टुडेनि चेनेलनि गाहाय सुजुगिरि दिपेन डेकाजों लोगोसे आसामनि गुबुन गुबुन जिल्लानि खौरांगिरिफोराबो बाहागो लादों। সকলো হাতৰে সম্ভাৱনা জনাব। গতিকে সুন্দৰ বেছি সুন্দৰ হ'লে মানুহে নিশ্চয় আঁকোৱালি ল'ব আৰু গতিকে এটা সময় আছে য'ত নেকি বাতৰি কাকত মানে এনেকুৱা কালাৰ আমি দেখা পোৱা নাছিলোঁ। আজি আমি দেখিছোঁ যে কালাৰ বাতৰি ৰং চঙীয়া আগতে দুখনেই বাতৰি কাকত আছিল। আজি আমি সৰু থাকোঁতে নীলাচল আৰু পুৰণি জানে নীলাচল অসম এইখিনি বাতৰি কাকতেই আছে দেখা পাওঁ। কিন্তু এতিয়াতো বহুত বাতৰি কাকত হৈছে। গতিকে বাতৰি কাকতবিলাক যেনেকুৱা হৈছে প্ৰচাৰ হৈ গৈছে। আজিকালিতো বাতৰি কাকতটো মোবাইলতে হৈছে, ইলেক্ট্ৰনিক যুগ যেতিয়া। গতিকে এনেকুৱা ধৰণৰ কাকতবিলাকে মানুহখিনি যিমান সুন্দৰ হ'ব সিমানে মানুহে আঁকোৱালি ল'ব আৰু মানুহৰ ওচৰলৈ মানে লৈ যাব। মানুহে প্ৰচাৰ কৰিব আৰু মানুহে নিজে নিজে দৈনিক অসমত পুনৰ অসমখন আঁকোৱালি ল'ব। পুনৰ অসমে কি কৰিব কি নকৰিব সেই সম্পৰ্কে মই ক'বলৈ নাযাওঁ। কিন্তু পুনৰ অসম নামৰ কাকতখনে এটা সময়ত কাকত তালিকা হৈ পৰিচিত আৰু তাৰ কাৰণে আপোনালোক আটাই সহযোগ আৰু বিপুলৰ প্ৰচেষ্টা সদায় তাক সহযোগ কৰিব লাগিব। আৰু মোৰ আশীৰ্বাদ আছে বিপুলক পাৰিব বা আপোনালোকৰ প্ৰতি মোৰ আস্থা আছে। আপোনালোকৰ সহযোগত নিশ্চয় আগবাঢ়িব। ধন্যবাদ। মই ইয়াতে কাকতখনৰ দীৰ্ঘায়ু কামনা কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। মোৰ আন এখন মিটিং আছে, সেইখনৰ কাৰণে ফোন আহি আছে। মই তাত আজি ইয়াৰ মৰমতে মই আজি নাহিলোহেঁতেন, কিন্তু ইয়াৰ মৰমত আহিবলৈ বাধ্য হৈছোঁ। আৰু সাংবাদিকতাৰ প্ৰতি মোৰ এটা দায়বদ্ধ বিজতা আছে বুলি মই লওঁ কাৰণে মই ইয়াত অতি কম সময়ৰ কাৰণে হ'লেও আজি আপোনালোকৰ লগত সহযোগ কৰিব পাৰি মই আনন্দিত আৰু ধন্যবাদ। নমস্কাৰ। কাৰণ সেইবিলাকে কোনো ৰকম শব্দটো লগত লজিত নাথাকে। সেইবিলাক মানে এনেকুৱা কিছুমান ছবি আছে, দৃশ্য আছে আজিৰ সমাজত, সেইবিলাক দৃশ্যই কোনো ৰকম মানে শব্দৰ সম্পূৰ্ণ বিপৰীত দৃশ্য। গতিকে সেইবিলাক পিকচাৰ আমি এই সমাজৰ পৰা নোহোৱা কৰিবৰ কাৰণে আমি চেষ্টা কৰিব পাৰোঁ। কিন্তু কোনোবাংশে মানে তাক যে আমি মানে সেই চাপ নোহোৱা কৰিব পাৰিম সেইটো আমাৰ সামৰ্থ্য নাথাকে। কিন্তু আমি একগোট হৈ সমজুৱা হিচাপে আমি কমচে কম চেষ্টা কৰিব পাৰোঁ যে বিভিন্ন ধৰণে আমি সহযোগ কৰি আমি সেইবিলাক আমি ঘটনা আমি নোহোৱা কৰিব পাৰোঁ। মাজবাটনিफ्राय जतिन नाथनि रिपर्ट NBT लाइभ।